যথেষ্ট প্ৰশংসনীয় এটা পদক্ষেপ অসম চৰকাৰৰ সেই বুলি ক'ব লাগিব। কাৰণ আমাৰ এই এনেধৰণৰ পিছপৰা অঞ্চলবিলাকত বিদ্যালয় আছে বা এনেধৰণৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, আৰু তাৰ মাজত গাঁও অঞ্চলত বহুত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, যুৱক যুৱতী আছে। সেইসকল কেৱল আমাৰ নিজৰ অনুষ্ঠানবিলাকতেই সীমাবদ্ধ হৈ থাকে সেই প্ৰতিভাবিলাক। বিশেষকৈ মোৰ বিদ্যালয় চমকং হাইস্কুলৰ বহু ছাত্ৰ ছাত্ৰী, প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, সেইসকলে আমাৰ বিদ্যালয়তে সীমাবদ্ধ হৈ আছে। কিন্তু আমাৰ পঞ্চায়তৰ মাজত এনেধৰণৰ এটা প্লেটফৰ্ম পোৱাটো বৰ গৌৰৱৰ কথা। আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াত নিজৰ প্ৰতিভাবোৰ প্ৰকাশ কৰাৰ কাৰণে এই এটা সমগ্ৰ পঞ্চায়ততে ইয়াত প্ৰকাশ কৰিবলৈ সুযোগ পাইছে। আৰু এই সুযোগে হয়তো যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আছে, সেইসকলক আমাৰ বিধানসভাৰ পৰ্যায়লৈ, বিধানসভাৰ পৰা দিছপুৰ পৰ্যায়লৈ বা দিছপুৰৰ পৰা নেশ্যনেল পৰ্যায়লৈ হয়তো আমাৰ যাবলৈ সক্ষম হ'ব। আৰু এই সুযোগটো একমাত্ৰ সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তেহে যাবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ এইটো এটা প্ৰশংসনীয় পদক্ষেপ। আমাৰ অঞ্চলৰ প্ৰতিভাৱান বা যিবিলাক প্ৰতিভা সুপ্ত হৈ আছিল, এই সুপ্ত প্ৰতিভাসমূহ বিকাশ হোৱাৰ ক্ষেত্ৰত ই আমাক সহায় কৰিছে বুলি মই ভাবোঁ। আপুনি আচলতে মই একে কথাই হয়, খেলৰ ক্ষেত্ৰতো একেই। খেলৰ ক্ষেত্ৰতো আমাৰ ইয়াত বহু সুদক্ষ খেলুৱৈ আছে, এথলেটিক্সাৰ আছে। এই খেলুৱৈসকল বিশেষকৈ প্লেটফৰ্মৰ অভাৱত আচলতে অসম চৰকাৰে বা অসমৰ যিবিলাক ক্ৰীড়া বিভাগ আছে, সেই বিভাগবিলাকে আচলতে বাছনি কৰাৰ সুযোগ তেওঁলোকে নাপায়। য'ত বা তেনেধৰণৰ প্লেটফৰ্ম নোপোৱাৰ বাবে ভাল সুদক্ষ এনেধৰণৰ খেলুৱৈ, এথলেটিক্স এনেধৰণৰ আমাৰ মাজত লুকাই থাকে। আৰু ইয়াৰ জৰিয়তে এইবাৰ এই খেল মহাৰণৰ জৰিয়তে আমাৰ অঞ্চলত লুকাই থকা যিসকল নেকি সুদক্ষ খেলুৱৈ আছে, দৌৰবিদ আছে, জাম্প দিয়া আছে, যুৱকসকল বা ছাত্ৰ ছাত্ৰী আছে, সেইসকলে এই প্লেটফৰ্মৰ জৰিয়তে নেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ মানে সুযোগ পাব। আৰু ইয়াৰ জৰিয়তে আৰু এটা আমি সুন্দৰ মানে এটা মই ইয়াৰ জৰিয়তে উপকৃত হৈছে বুলি মই ভাবোঁ। আমাৰ সমাজখনত যে বিশৃংখলতাই আমি দেখিবলৈ পাইছোঁ। বিশৃংখল বুলি ক'লে ড্ৰাগছ এডিক্টেড, মদ, জুৱা ইত্যাদিয়ে আমাৰ সমাজখনক প্ৰভাৱিত কৰিছে। কিন্তু আমাৰ যুৱক যুৱতীসকল এই দৰ্শক হিচাপে অহা হওক, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাকাৰী হিচাপে হওক, সেইসকল আমাৰ যি এটা পৰিৱেশৰ সৃষ্টি হৈছে, যি সমন্বয়ৰ সৃষ্টি কৰিছে, সেই সমন্বয়টোৱে তেনেকুৱাবিলাকো আমাৰ সমাজৰ পৰা নাশ কৰাত সহায় কৰিছে বুলি মই ভাবোঁ। যি উদ্যোগ লৈছে, প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু মই ক'ব লাগিব যে আমাৰ ইয়াত বহুতজন ল'ৰা ছোৱালীয়ে হয়তো আজি সহযোগ কৰি বহুত ভাল লাগিছে। আমাৰো নিশ্চয় পঞ্চায়তৰ সভাপতি বা আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলে খুব আনন্দিত হৈছোঁ। অঞ্চলৰ বিকাশৰ কাৰণে, ল'ৰা ছোৱালীৰ বিকাশৰ কাৰণে নিশ্চয় আমি উদীয়মান যিসকল ল'ৰা ছোৱালী আছে, তেখেতসকলে আমাৰ পঞ্চায়ত লেভেলত যি সাংস্কৃতিক মানে প্ৰতিযোগিতা হৈছে, এই প্ৰতিযোগিতাৰ যোগেদি নিশ্চয় আমাৰ ল'ৰা ছোৱালী মানে আমাৰ ব্লক পৰ্যায়লৈকে আৰু আমাৰ জিলা পৰ্যায় আৰু মানে আমাৰ ৰাজ্যিক মানে পৰ্যায়লৈকে হয় তেখেতসকলক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাম বুলি আমাৰ আশাবাদী। আমাৰ ল'ৰা ছোৱালীবোৰে নিশ্চয় হয় বিলুপ্ত হৈ যোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে হয়তো সাংস্কৃতিক পৰ্যায়লৈকে আমি হয় অংশগ্ৰহণ কৰিব পৰা নাছিলে। তো আমি ভাবোঁ যে সাংস্কৃতিক যোগেদি আমাৰ ল'ৰা ছোৱালী বা পঢ়া শুনাৰ লগতে একেলগতে মানে তেখেতসকলে মানে ইয়াৰ ভাগ লৈ পেলাই হয় মানে ৰাজ্যিক পৰ্যায়লৈকে নিশ্চয় আমাৰ তেখেতসকলে সুনাম আনিব। আৰু আশা কৰোঁ যে আমাৰ পঞ্চায়তৰ হৈ আমাৰ ল'ৰা ছোৱালীয়ে খেল মানে যিখিনি আমি মহাৰণৰ আগত আমি মানে পাতিছোঁ, তাৰে আপোনাৰ খুব ল'ৰাবোৰে খুব সন্তুষ্ট হৈছে। আমাৰ ল'ৰাবোৰ ইয়াত অংশগ্ৰহণ কৰি পেলাই যিসকল মানে নিচাযুক্ত তেখেতসকলে হয়তো লৈছে যদিও এইবাৰ যিখিনি আমাৰ অসম চৰকাৰৰ যোগেদি মানে আমাৰ ল'ৰা ছোৱালীয়ে নিশ্চয় এই খেলৰ যোগেদি বা সাংস্কৃতিৰ যোগেদি নিশ্চয় কিছুমান আমাৰ ল'ৰা ছোৱালীয়ে মানে ভাল এটা পৰ্যায় মানে পদক্ষেপ নিশ্চয় পঢ়া শুনাত আগবাঢ়িব বুলি মই ভাবোঁ। তো অসম চৰকাৰক মই মানে জনাব বিচাৰিছোঁ যে আমাৰ ইয়াত পিছপৰা অঞ্চল, আমি মানে বহু মানে খেতিয়ৰ লগত আমি জড়িত হৈ এই খেতিৰ লগত জড়িত হৈ আমাৰ কিছুমান সাহাৰ্য বা আমি যিখিনি চৰকাৰৰ পৰা মানে সঁজুলি যিখিনি পাব লাগে এইখিনি আমি নাপাওঁ। গতিকে অসম চৰকাৰক আমি মানে জনাব বিচাৰিছোঁ যে আমাৰ পিছপৰা অঞ্চলৰ কাৰণে খেলৰ যিখিনি ফিল্ড বা আমাৰ সাংস্কৃতিকৰ যোগেদি যিখিনি মানে আমি আগবঢ়াব বিচাৰিছোঁ, আমাৰ প্লেটফৰ্ম হয়তো মানে বহুত শোচনীয়। গতিকে আমি ভাবোঁ যে এই যিখিনি সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমাৰ অতি জৰুৰী বুলি মই ভাবোঁ
যাৰ ফলত আমাৰ কালচাৰ মানে এনেকুৱা সুবিধা নাই বা আমাৰ যিকোনো মানে ফুটবল খেলিবৰ কাৰণে ল'ৰা ছোৱালী আমাৰ ফিল্ড এনেকুৱা ধৰণৰ সুবিধা নাই গতিকে অসম চৰকাৰে আমাৰ এই পিছপৰা অঞ্চলত যাতে সুবিধা কৰিব বুলি মই আশা কৰিছোঁ ইয়াত আপোনাৰ আজি সাংস্কৃতিক মানে মহাসংগ্ৰামত আমাৰ গ্ৰুপ মানে হিচাপতো মানে ভাগ লোৱা হৈছে আমাৰ বড়ো ডেন্স বা মিচিং ডেন্স বা এনেকুৱাকৈ মানে নৃত্য তেখেতলোকে নিজৰ নেতৃত্ব মানে নৃত্য দেখুৱাইছে আৰু আমাৰ যিসকল মানে ভূপেন হাজৰিকা বা আমাৰ যিখিনি সংগীত আৰু জ্যোতি সংগীত এইখিনি মানে ভাগ লোৱাত নিশ্চয় আমি ভাল এটা পদক্ষেপ মানে পাইছোঁ আমাৰ ল'ৰা ছোৱালীয়ে উদীয়মান ল'ৰা ছোৱালীয়ে ভাগ লৈছে নিশ্চয় মানে আমি ইয়াৰ পৰা ব্লক পৰ্যায়লৈকে মানে বাছনি কৰাত মানে কোনো অসুবিধা নহ'ব বুলি